ৰাতিপুৱাৰ পৰা মোৰ মনটোত বিৰাটেই ফূৰ্তি জানেনে গোটেই দিনটোৰ অপেক্ষা আচলতে শেষ হ'ল অলপতে মোৰ মাৰ গাটো বেয়া হোৱা বাবে মোৰ হাউচ হেল্প গৰাকী আৰু সৰু ল'ৰাটোক তেজপুৰতে থৈ আহিবলগীয়া হৈছিল তাৰপিছত দাদাইকক চাকচোন ভাইকক দেখি কি কৰিব কি নকৰিব অৱস্থা হৈছে এয়া বায়ে আচলতে সিহঁতক লৈ আহিলে তাৰপাছতে ময়ো চান্স পালোঁ ল'ৰাটোক অলপমান কোচত তুলি ল'বলৈ কাৰণ এইকেইদিন মোৰ অৱস্থাটো কি হৈ গৈছিলে মইহে জানো আৰু তাৰপাছতে এয়া মোৰ বৰ্তাৰ ল'ৰা দাদা হয় দাদাই আচলতে গাড়ীখন চলাই সিহঁতক মংগলদৈলৈ বুলি লৈ আহিলে তাৰপিছত দাদাক এয়া মই চাহ খাবলৈ দিলোঁ দাদাই হেনো ভাত নাখায় দাদাৰ ঢেৰ কাম আছে তাৰপাছত দাদাই চাব দে একে লাজতে ক'ব নোৱাৰা হৈ গৈছে দাদাক ভিডিঅ' কৰি থকা বাবে কাৰণ এনেকৈ ভিডিঅ' কৰাৰ আচলতে অভ্যাস একেবাৰে নাই তাৰপাছতে ৰাতিৰ ভাত সাজ মই দৌৰাদৌৰিকৈ বনালোঁ মাছ বনালোঁ মূলা আলুৰ লগত খাবলৈ বিৰাট টেষ্টি হৈছিলে কিন্তু ৰেচিপি দিবলৈ সময় নাই আৰু গোটেই ৰাতি ল'ৰাটোৰ ইমানেই গা বেয়া আমাক অলপো শুবলৈ নিদিলে সেইকাৰণে ৰাতিপুৱা উঠি প্ৰথম কামটো ল'ৰাক ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ তাৰ অৱস্থাটো চাওকচোন কি হৈ গৈছে একেবাৰে আজিলৈ ইমানখিনিয়ে দেখুৱালোঁ